Hey guys, good morning. Welcome back to my YouTube channel. আমি এতিয়া গৈছোঁ ৰাতিপুৱা গা পা ধুই ৰেডি এতিয়া গৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ বাহিৰত। এতিয়া আজি ৰাতিপুৱা আমাৰ খেল নহয়, দুপৰীয়া 12টা বজাত হ'ব খেল। এতিয়া ব্ৰেকফাষ্ট কৰিব গৈছোঁ। ব্ৰেকফাষ্ট কৰি আহি অলপমান ৰেষ্ট ল'ম, তাৰপিছত 12টালৈ খেলত যাম। আজি ফাইনেল খেল, কালি জিকিলোঁ। আজি ফাইনেল খেলত যদি জিকোঁ তেনেহ'লে আমাক পইচা দিব। এটা টিমত ভাৰত 11টা মানুহ থাকে। এটা টিম যদি জিকে সেইটো টিমক 11,000 টকা দিব। কালি জিকিছোঁ, আজি যদি জিকোঁ তেনেহ'লে পাম। আৰু এয়া গাইছ, হোটেল আহি পালোঁ। এতিয়া পুৰি খাম। চবকে পুৰি দিলে, চবে পুৰি খাব। এতিয়া মই খাম, পুৰি খাওঁ। আৰু গাইছ খাই ল'লোঁ পুৰি। এতিয়া ৰুমত গৈছোঁ। 10:30 বাজিল, 1.5 ঘণ্টামান আছে। 1.5 ঘণ্টা ৰেষ্ট ল'ম। ৰেষ্ট লৈ কিনে আকৌ যাম খেলিবলৈ। মোৰ এইটো কিবা এটা কোৱা গাইছ। সি লাষ্ট পাই আছে, সি একো নকয়। ৰুমলৈ গৈছোঁ। গাইছ, ইয়াত এটা বস্তু দেখা পাইছোঁ। ইমান 2 দিন আছিলোঁ, দেখা পোৱা নাই। এতিয়াহে দেখা পাইছোঁ ফাৰ্ষ্ট। এতিয়া আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ। আপোনালোকে চাব বস্তুটো। বহুত ধুনীয়া বস্তু হয় এটা। মই চাব দেখাই আছোঁ। গাইছ, এয়া আমি গৈ আছোঁ খেলিবলৈ। গাইছ, আজি ফাইনেল খেল হ'ব। গাইছ, বহুত ভাল লাগিব। কালি নিচিনা যদি আজি জিকিব পাৰোঁ তেনেহ'লে 1,000 টকা পাই যাম। এতিয়া গৈ আছোঁ গাইছ। চাওক গুৱাহাটী। গাইছ, গুৱাহাটী আহি এটা বস্তু দেখা পালোঁ গাইছ। ইয়াত যে একদম 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই জাম লাগি থাকে। চব ডাঙৰ ডাঙৰ গাড়ী, সৰু সৰু গাড়ী, টমটম, এইবিলাক জাম লাগি থাকে। আৰু গাইছ, খোজকাঢ়ি আহি বহুত সময় বেছি দিয়া মাছখোৱা ফিল আহি পালোঁ। গাইছ, ইয়াত খেল হ'ব। গাইছ, খোজকাঢ়ি অহাই ভাল, গাড়ীত গৈ গৈছিল। কালি খোজকাঢ়ি আহিছোঁ, আজি খোজকাঢ়ি আহিছোঁ। খোজকাঢ়িলে গাৰ স্বাস্থ্য চেহেৰা ভাল থাকে। আৰু গাড়ীত আহিলে গাড়ীতকৈ খোজকাঢ়ি আহিলে ভাল। অলপমান ফুৰিব পাৰি, চাব পাৰি, ৰাস্তাটো চাব পাৰি, গুৱাহাটীখন চাব পাৰি। কালি খোজকাঢ়ি আহিছোঁ, আজি খোজকাঢ়ি আহিছোঁ। গাইছ, ইয়াত আমাৰ খেল হ'ব আজি ফাইনেল খেল। কালি জিকিলোঁ, আজি যদি জিকোঁ তেনেহ'লে ভাল হ'ব গাইছ। চাই থাকক। এই গাইছ, আহিলোঁ খেলি, বহুত গৰম লাগিল। আকৌ গা ধুলোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ, গাটো ধুলোঁ। এতিয়া আমি যাম এটা হোটেললৈ, তাত প্ৰগ্ৰাম হ'ব।
তাত তাত গৈ পিনে গান হ'ব, গায়ক আহিব, আপোনালোকক দেখাম। আৰু গাইজ খেলত মানে এটা প্ৰব্লেম হ'ল, কালি আমি জিকিছোঁ নহয়, আজি আমাৰ বিৰোধী পাৰ্টি যিটো তাৰ টিম মেম্বাৰ্ছৰ কোনোবা এজন ঢুকাইছে, সেইটো কাৰণে ফাইনেল খেলটো হোৱা নাই। ফাইনেল খেলটো নেক্সট কেতিয়াবা হ'ব, আকৌ আহিব লাগিব আমাৰ। এতিয়া এনেই ট্ৰায়েল অলপমান খেলিছোঁ, খেলি পিনে আহি গৈছোঁ। এতিয়া আমি তালৈ যাম, হোটেললৈ যাম। এইটো ভিডিঅ'ৰ নেক্সট পাৰ্ট আৰু এটা ভিডিঅ' দিম, সেইটো ভিডিঅ' আপোনালোকে চাব। তাত ফ্ৰেছাৰ্ছ প্ৰগ্ৰাম, গান এইবিলাক দেখিব পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ